কেতিয়াও নকবা জীৱনত একো নাই বুলি। ৰাতিপুৱাৰ উদিত সূৰ্যৰ মোহনীয়া মুখখন ভৰ দুপৰীয়া বিচাৰিলে ক'ত পাবা, সন্ধিয়ালৈ বাট চোৱা। তাৰমানে ধৈৰ্য লাগিব। আজি ইচিতা ফাউণ্ডেশ্যনে, কম্পিউটাৰ ফাউণ্ডেশ্যনে এটা উদ্যোগ লৈছে, ইমান ধুনীয়াকৈ আজি ইয়াত ধুনীয়াকৈ বনাইছে। যদি কালি 4জনো যদি ল'ৰা ছোৱালী ইয়াত এডমিশ্যন নলয়, মন ভাঙি যাব নালাগিব। সেই কথাটো মই কৈছোঁ, ভুলতেও নকবা জীৱনত একো নাই বুলি। ৰাতিপুৱাৰ উদিত সূৰ্যৰ মোহনীয়া মুখখন ভৰ দুপৰীয়া বিচাৰিলে ক'ত পাবা, সন্ধিয়ালৈ বাট চোৱা। ধৈৰ্য লাগিব। আৰু আমাৰ ল'ৰা ছোৱালীসকলে কৈছে যে যিকেইটাই দুদিনে কম্পিউটাৰ শিকিয়ে মই আজিয়ে ফালি পেলাম বুলি ক'লে, ধৈৰ্য হ'ব লাগিব। বহুত বস্তু আহিব, বহুত আপডেট হৈ থাকে। আজিকালি সদায় নিজে গম পাই যায়, মোবাইলতে সদায় আপডেট নতুন নতুন আপডেট। গতিকে সদায় শিক্ষাৰ জগতো আজি আপডেট হ'ল 5+3+3+5। তো আমাৰ শিক্ষাত এইটো চেঞ্জ কৰিলে বস্তুটো আমিও নিজকে খাপ খুৱাই গৈ থাকিব লাগিব। গতিকে ইয়াৰ মাজতে মই আমাৰ বহুতে বদনামে কৰে নহয় জানো, পঞ্চায়তৰ প্ৰেচিডেণ্ট কিন্তু ইয়াতে এজন আমাৰ ভাইটি অৰ্জুন নাগ ডাঙৰীয়া, কাছমাৰী গাঁও পঞ্চায়তৰ সন্মানীয় সভাপতি মহোদয়, তেখেতেও ওতঃপ্ৰোতভাৱে ইয়াত জড়িত আছে। তেখেতক মই এই আজিৰ এই ফাউণ্ডেশ্যনটোক সহযোগ কৰাৰ কাৰণে মই মোৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই বিষয়ে মই ইতিমধ্যে আমাৰ কেন্দ্ৰীয় আমাৰ যিটো কমিটি আছে তেখেতসকলক জনাম যে এনেকৈ আমাৰ অঞ্চলত এটা কাৰ্য লৈছে। যি পাৰোঁ সুবিধা আমাৰ ফালৰ পৰা আমি সহযোগ কৰিম। আৰু মোৰ ফালৰ পৰা মই যিমান পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক বা ইয়াত ষ্টুডেণ্ট দিয়াত ক্ষেত্ৰতো মই যিমান পাৰোঁ সহায় সহযোগ কৰিম। আৰু বিদু ভাইটিয়ে সদায় সঁচাই কথা ক'বলৈ গ'লে, বাইদেউ তুমিতো কৈছেই, সঁচাই ক'লে মই যিমান দেখোঁ মানে এটাই, আপোনালোকৰ বেয়া নাপাব, আদৰ্শ ছাত্ৰ বুলি ক'লে হয়তো বিদুৱে এজন মই পাওঁ। তাৰমানে মই যিটো শুনিছোঁ দেখিছোঁ, আৰু তেওঁৰ যিটো ব্যৱহাৰ, তাৰ ভাইটিৰ যিটো ব্যৱহাৰ মই প্ৰায় পাওঁ। মই কেতিয়াবা যাওঁ, বাইদেউ কোৱালে মই কেতিয়াবা আমাৰ হুগ্ৰীজান পোষ্ট অফিচত যাওঁ, তেতিয়া তেখেতেও মোক ধুনীয়া এটা সন্মান দিয়ে, কয় এইটো আমাৰ অমুক বুলি ভাল এটা সন্মান দিয়ে আৰু ব্যৱহাৰ ভাল কৰে। ঠিক তেনেদৰে এই এটা বস্তু থাকিব লাগিব। তো গতিকে মই বিশেষ নকওঁ। আৰু আমাৰ মাজত অতিথিসকল আছে, তেখেতসকলে নিজৰ বক্তব্য প্ৰদান কৰিব। আৰু এই অঞ্চলত সঁচাকৈয়ে এই অঞ্চলত ইমান ধুনীয়াকৈ এখন কম্পিউটাৰৰ প্ৰতিষ্ঠান খোলাৰ বাবে বিদু ভাইটিৰ লগতে সঁচাকৈ আমাৰ যিকেইজন ইয়াত ওতঃপ্ৰোত সংগী জড়িত আছে সেইসকলক মই আন্তৰিকভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই অনুষ্ঠানত মোক নিমন্ত্ৰণ দিয়া হ'ল বিদু ভাইটি। আৰু কথা, বিদু ভাইটিয়ে মোক ঘৰত যোৱাৰ কথা, মই কৈছোঁ ভাইটি নালাগে, মোক মুখেদি ক'লে হ'ব। নাই, তেখেতে মোক ঘৰত গৈ নিমন্ত্ৰণ দিয়াৰ কথা, মই নালাগে। তথাপিও মোক তেখেতে চিঠি এখন দিছিলে, চিঠি এখন দি নিমন্ত্ৰণ জনাইছে। আৰু তেখেতে মোক ৰেজিষ্ট্ৰেশ্যন সুধিছে। তেতিয়া মই আৰু এটা কথা ইয়াতে উনুকিয়াব লাগিব, মই আমাৰ যিটো লিম্বু সম্প্ৰদায়, লিম্বু মহাসভা আমাৰ আছে, সেইটো কেন্দ্ৰীয় সমিতিৰ সচিব হওঁ। যিটো মই কৈছিলোঁ, তেখেতে মই নালাগে, মোক নিবনুৱা সন্থা হিচাপে থাকিব দিয়ক, এই ক্ষেত্ৰত এইটোৰ লগত খাপ খায়, গতিকে এই হিচাপে মোক ৰেজিষ্ট্ৰেশ্যন কৰিলে হ'ব। ইমানে কৈ মই সকলো ছাত্ৰ ছাত্ৰীকে আৰু এটা কথা ক'বলৈ যাম যে এইটো বিৰোধ নহয়, এইটো আমাৰ অঞ্চলত এটা অনুষ্ঠান, এনেকুৱা অনুষ্ঠান। আৰু এইটোৰ লগত আৰু বিভিন্ন আমাৰ যিটো ডেভেলপৰ অনুষ্ঠানবিলাক হ'ব, সেইসকলক আপোনালোকে সদায় সহযোগ কৰিব। আৰু এইটো আপোনালোকে নিজৰ অনুষ্ঠান বুলি আপোনালোকে ভাবিব আৰু আপোনালোকে নিজে প্ৰচাৰ কৰিব। ইতিমধ্যে মন্দিৰ ছাৰে কৈছে আপোনালোকে প্ৰচাৰ কৰিবৰ কাৰণে যে এইটো বিদুৱে গঠন কৰা নাই, এইটো আপোনালোকৰ কাৰণে গঠন কৰি দিয়া বুলি ভাবি, যাক নিজৰ বুলি ভাবি অনুষ্ঠানটোক আপোনালোকে লয়, এইটোৱে কামনা কৰি মোৰ ইমান